নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোক সকলোৱে খাই ভাল পোৱা ৰেচিপি। আৰু ইয়াৰ দেখিছেনে, মই আজি লৈ আহিছোঁ চিংৰাৰ ৰেচিপি। আপোনালোক শেষলৈকে ভিডিঅ'টো চাই যাব। চিংৰা বনাবৰ কাৰণে আমি প্ৰথমতে ময়দাখিনি মঠি লোৱা হ'ল। তাৰ পাছত এয়া কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। বইল কৰি থোৱা আলুখিনি, এই পিঁয়াজখিনি অলপ সময় ভজাৰ পাছত বইল কৰা আলুখিনি ইয়াত দি দিছোঁ। তাৰ পাছত অলপ সময় ভজাৰ পাছত এয়া ভাজি লোৱা বাদামখিনিও ইয়াত এড কৰি দিয়া হৈছে। তাৰপাছত আমি মছলাখিনি তৈয়াৰ কৰি লোৱা হ'ল। এই মছলাখিনি এই গোটেই আলু ভাজিখিনিৰ লগত মছলাখিনি এড কৰি দিয়া হ'ল। তাৰপিছত সোৱাদ অনুসৰি নিমখ, হালধি এনেকৈ দি অলপ সময় লৰাই দিয়া হ'ল। তাৰপৰা এতিয়া আমি ময়দাখিনি যিখিনি মঠি থোৱা হৈছিলে সেইখিনি এটা এটা লাডু কৰি এতিয়া আটা বেলাৰ দৰে, ৰুটি বেলাৰ দৰে এনেকৈ বেলি ল'ব লাগিব। আৰু এনেকৈ গোল কৰি চিংৰাৰ শ্বেপ দি, যাতে চিংৰাৰ শ্বেপটো ভাল হয়, ঠিক তেনেকৈ আমি হাতত অলপ ৰিফাইন অইল লগাই ল'ব লাগিব। আৰু আলুখিনি যিখিনি বনাই লৈছিলোঁ সেইখিনি চিংৰাৰ ভিতৰত ভৰাই দি মুখখন বন্ধ কৰি দিব লাগিব। এয়া গৰম কৰি থোৱা তেলত চিংৰাখিনি এটা এটাকৈ দি দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। এয়া আমাৰ চিংৰা তৈয়াৰ হৈ গ'ল। খাবলৈ কিন্তু খুব ধুনীয়া হৈছিল, দোকানত বনোৱাৰ দৰে একদম মচমচীয়া হৈছিল। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।